ইমান বছৰৰ পিছত পুনৰবাৰ তুমি জানমণি কৰিছা মাজতে অলপ কেইবছৰমান তুমি কৰা নাছিলা গতিকে এবাৰ কিবা বেলেগ ধৰণৰ চেলেঞ্জ আছিলে নে এবাৰ কৰোঁতে মানে চেঞ্জেছ জানমণি হিচাপে তোমাক নিজক এষ্টাব্লিছ কৰিবলৈ নহয় বা চেঞ্জেছটো বহুত থাকিব কাৰণ যেতিয়া মই জানমণি হিচাপে আৰম্ভ কৰিছিলোঁ তেতিয়া মই মেট্ৰিক দি উঠিছিলোঁ মানে সেই 16 ইয়াৰ্ছ মানৰ তেতিয়া একেবাৰে সৰু ছোৱালী একেবাৰে সৰু আৰু স্কুলৰ পৰা ওলাই কলেজ লাইফটো পাই মই প্ৰথম জানমণিখন কৰিলোঁ সেয়াই মোৰ আৰম্ভণি গতিকে সেই সময়ছোৱাত সেই কেৰেক্টাৰ্ছবিলাক যিবোৰ দিছিলে অলপমান চঞ্চল কেতিয়াবা দিয়ে কেতিয়াবা অলপমান গহীন কেৰেক্টাৰ দিয়ে কিন্তু গহীন হ'লেও তাৰ মাজতে কিন্তু কিবা এটা স্পাৰ্ক থাকে কিন্তু তোমাৰ কেৰেক্টাৰবিলাকত সদায় থাকে কিন্তু এতিয়া যিহেতুকে বহুত দীঘলীয়া এটা ফেজ এটা গুচি গ'ল ন এতিয়া মই মানে খালি এটাই চিন্তা কৰোঁ যে সেই আগৰ জানমণিজনীক বিচাৰি থাকিলেও নাপাব চাগে কিয়নো ময়োতো এতিয়া চেঞ্জ হৈ গ'লোঁ সেই বস্তুটো মই বিলিভ কৰোঁ আৰু যিমানখিনি পাৰোঁ মই মোৰ বেষ্ট দিবলৈ চেষ্টা কৰিছোঁ কেৰেক্টাৰটো সেনেকেই ৰাখিছে মোক একেবাৰে গোটেইজনী গাভৰু ছোৱালী কৰি ৰখা নাই একদম বোলে এই 16-17-20 বছৰীয়া ছোৱালী কৰি ৰখা নাই কেৰেক্টাৰটোতো মেচিয়ৰ্ড কেৰেক্টাৰ এটা দিছে যিহেতুকে তেনেকৈ হেৰি কৰা হৈছে আৰু গতিকে ভালকৈ